চাইলক আমি আছো গুৱাহাটী আমিনগাঁও লাকি পাৰ্ক তো গাইছ মানে আমি এটা বঢ়িয়াকৈ টিকেটটো লৈ লৈছোঁ এটা আমি গাইছ কেনে লাগছে বুঝনি ভাই একদম মজা ভালো বড় ফটো শুট চলে এসে গাইছ एक का 200 इसमें दो लोग हैं। अच्छा जो दो का 200 जो अच्छा और इसमें इस बोट में कैब का भी उतना ही। अच्छे से वो पहनना पड़ेगा। हेलो दोस्तों वेलकम बैक टू माय रीजनल पीजे ब्लॉग तो गाइस আমি আজি এক और আইছো আপোনালোক পুরা দেখাইছো চাই লওক আমি আইছো গুৱাহাটী আমিনগাঁও লাকি পাৰ্ক তো আমি ভিতৰত সোমাম গাইছ আমি ভিতৰত সোমাইছো মানে কি টিকেট ল'ব লাগিব টিকেটটো লৈ কিনে আপোনালোক পুৰা দেখাইছো পেলাই পেলাই গাড়ী পাৰ্কিং বোলে 30 টকাকৈ এটা হল টিকেট ল'ব লাগিব গাইছ টিকেটটো লৈ যাওঁ তো গাইছ মানে আমি এটা বঢ়িয়াকৈ টিকেটটো লৈ লৈছোঁ এটা আমি মানে ভিতৰত যাইছোঁ টিকেটটো টিকেটটো কি এটা জমা দিব লাগিব নেকি सिक्योरिटी मत दो ये लास्ट तक हे गाइस फाइनली আমি ভিতৰত আহিছোঁ টিকেট চেকেট লৈ পুৰা আমাৰ গজনী ভাই আৰু মই আছোঁ দুটাও तो गाइस মানে আমাৰ গজনী আছে कैसे पार्क में एक बार दिखा दियोगा মানে কি ক'ম আৰু না পাৰ্কখন দেখা পাই এনেকুৱা মজা লাগিছে গাইছ মানে কি এনেকুৱা মজা মানে মজা মানে তোমাৰ মজা আৰু না গাইছ পেলাই পাৰ্কখনৰ একবাৰ ভিউ চাই লওক একবার ভিউ চেক कीजिए गाइस কেনে লাগছে বুঝনি ভাই एकदम मजा চালিয়া আপোনালোকে আহক গুৱাহাটী আমিনগাঁও লাকি পাৰ্ক চাই কিনে পুৰা আৰাম পাব টিকেটটো লৈ লওক তই এইফালে পুৰা মজা মজা ছোৱালী তোৱালী বহিছে গাইছ এইফালে ডাষ্টবিন আছে गर्लफ्रेंड बॉयफ्रेंड गाइस তো গাইছ মানে কি পাৰ্কত মানে কি চবে গাৰ্লফ্ৰেণ্ড লৈ আহে আমি গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই গাইছ আমি দুটাই ভিউ দিয়া পৰলা দুটা আহি গৈছোঁ গাইছ अभी मैं गाली नहीं दे सकता। नहीं गाली नहीं देना अब फैमिली देखती है वरना मैं ऐसे गाली दूं ऐसे गाली दूं ना जिंदगी भर याद रखें ये बड़े हुए। বোলে পুৰা সৰু সৰু বাছ আছে গাইছ আপোনালোকক পুৰা ভিডিঅ' দেখাই আছোঁ গাইছ আপোনালোকে পুৰা চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব গাইছ আমি এতিয়া আৰামছে এতিয়া ফটো শ্বুট কৰিম ভিডিঅ'টো আপোনালোকে চাই কেনে আছে মানে কি প্লেচটো কেনে আছে আপোনালোকে কমেণ্ট বক্সত জনাব গাইছ আপোনালোকে একবাৰ ভিজিট কৰক বঢ়িয়া লাগিব আজি বতৰটো মানে অলপমান ভাল গাইছ মানে কি গলত এটা চাওক গাইছ এটা একবাৰ চাওক এটা একবাৰ চাওক গাইছ ओह यार ये कितनी औसम है यार आपको अच्छी लगी तो ऐसे थोड़ा मार दीजिए हाथ आप थोड़ा सा मार दीजिए एक बार मार दीजिए। তো গাইছ বোলে মানে ফটো শ্বুট চলিছে অলপমান আমি মানে আহিলোঁ এনে বেকাৰ পুৰা ঠিক আছোঁ पहले नहीं है ফটো শ্বুট চলিছে এইফালেতো একো নাই মানে এইখিনি পৰা খতম হ'ব নাই গাইছ মানে আমি এইফালে যাম মানে কি এইগিলাখনত আমি এবাৰ উঠোৱাৰ চেষ্টা কৰিম মানে কি পইচা পাতি কিমান লয় আমি একবাৰ সুধি চাম তো গাইছ আমাৰ ইমান পইচা নাইতো কাৰণ আপোনালোকে ছাপৰ্টে নকৰে আমাক সেইটো আমি ভিক্ষাৰে গৈছোঁ সেইটো আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি আমি দূৰ দূৰ জেগাত আহোঁ ভিডিঅ' বনাবা আপোনালোকে অলপমান ছাপৰ্ট কৰিব গাইছ আৰু দেখাইছোঁ আপোনালোকক তো গাইছ इसमें মানে এইখিনি মানে উঠি মানে বোলে তাৰ বোলে 200 টকাকৈ লয় গাইছ एक का कितना एक का 200 इसमें दो लोग हैं। अच्छा जो दो का 200 जो अच्छा और इसमें इस बोट में कैब का भी उतना ही पड़ेगा। सब में एक ही दाम है ना एक ही प्राइस शीशा वाला का एक बार। इसमें नो इसमें बोट बड़ा वाला वो इधर मेंटेनेंस में आया है वो बोट उधर से चलता है वो 250 पर पर्सन है। हाँ वो इतना इसमें उठने से कितना टाइम चलाना पड़ता है ये 10 से 15 मिनट का रहता है।
10 से 15 मिनट তো গাইছ মানে ইয়াতে বলছে মানে আধা কি এখানে ঘন্টা উঠলি মানে দিছে। কি 15 মিনিট লাগে বলে উঠলি মানে বাকি 15 মিনিট টাইম দিব না গাইছ তো একবার চাও একবার কি হয় তো গাইছ মানে আমি এটা টিকেট ল'ম আমি এটা টিকেটটো আমি এটা কৰিলোঁ এটা টিকেটটো কৰি পূৰা তাতে দেখাইছোঁ আপোনালোকক স্ক্যানার তো গাইছ মানে আমি উঠিম ইয়াতে উঠিম মানে ইয়াতে প্ৰাইচটো বোলে 200 টকা গাইছ মানে কি 200 টকা টিকেটটো কৰিছোঁ আমি বোলে টিকেট কৰিছে টিকেটটো কৰি কিনে যাম আমি টিকেটটো কৰি ল'ম কৰি লৈ আমি মানে কি 10 মিনিট টাইম থাকিব দিব বুলি 10 মিনিটত মানে কি 200 টকা আৰু না গাইছ কি ক'ম আৰু লুটি দিছে পূৰা 200 টকা একো নাই মানে কি এনজয় আপোনালোকৰ পৰা দেখাম তেতিয়া আমি ভিতৰত যাইছোঁ গাইছ মানে কি আমি এতিয়া হেলমেট থৈ দিছোঁ এতিয়া আমি এইটো পিন্ধি ল'ম গাইছ পিন্ধো अच्छे से वो पहनना पड़ेगा नहीं तो पानी में डूब सकता है কোনটা লৈ যাব বলা আমি কোৱা ন হৈছে গাইছ কেনে লাগিছে মোক চাই লওঁ একবাৰ एकदम ओपी धुनिया लगिसे আপোনালোকক পূৰা দেখাইছোঁ গাইছ পূৰা চাব ভাল লাগিছে নে ভাল লাগিছে গাইছ আপোনালোকে আহক তো গাইছ কেনে লাগিছে চাই লওক इधर से जाना पड़ेगा भैया जी हम तो उधर भी घूम के आऊँ पुराने पे लेफ्ट पे घूमना है वो पुराने लेफ्ट पे नहीं घूमना है। आगे तक जा सकते हैं हाँ आगे समझा आगे इधर तक जा सकते हैं मतलब लेकिन इस वाले पे नहीं हाँ उस वाले पे नहीं जाना है, इस वाले पे ही जाना है। इस वाले पे ही रहा তো গাইছ মানে কি ইফালে ইটোত মানে কি যাব দিয়া নাই মানে কি ইয়াতে যিমান পাৰে ঘূৰিব দিছে আৰু গাইছ মানে ইয়াতে ঘূৰিব দিছে মানে কি ইয়াতে ঘূৰিম ইয়াতে अरे हो गाइस एंजॉय करो ফাৰ্ষ্ট টাইম গাইছ এনজয়মেণ্ট Enjoyment. আপোনালোকৰ ধৰক মাইকী আই ফাইনেলি গাৰ্লফ্ৰেণ্ডে আমি বিন্দাছ কৰিবলৈ গাইছ বিন্দাছ সেইকাৰণে গাৰ্লফ্ৰেণ্ড পতাই লাভ নাই গাইছ গাৰ্লফ্ৰেণ্ড পতাই একো লাভ নাই গাৰ্লফ্ৰেণ্ড এৰি দে চিংগল টকাই ভাল তো গাইছ মানে এইটো ভিডিঅ'টো মানে কি ব্লগটো মানে দুটা খণ্ডত দিম মানে এটা খণ্ডতে দিলি মানে এটা চিৰিজ কৰি দিলি মানে বহুত দীঘল হৈ যায় ব্লগটো সেইটো কাৰণে আমি কি এইটো মানে কি ব্লগটো দুটা চিৰিজত দিম মানে কি এইটো হ'ল পাৰ্ট 1 এটা পাৰ্ট 2 আহিছে নেক্সট ব্লগটোত এইটো হ'ল পাৰ্ট 1 আপোনালোকে চাই কেনে পালে একবাৰ কমেণ্ট বক্সত জনাব গাইছ তো মানে এইটো মানে একেলগে জোৰা কৰি দিলে ভিডিঅ'টো বহুত দীঘল হৈ যায় ব্লগটো সেইটো কাৰণে অলপমান চাব বৰিং লাগি যায় ন গাইছ সেইটো কাৰণে কি মানে পাৰ্ট 1 পাৰ্ট 2 কৰি দিম আপোনালোকে চাব এইটো হ'ল পাৰ্ট 1 টো আহিছে আপোনালোকে চাওক কেনে पाले भाई कौन मुझे चुनाव अपना लोग अब नेक्स्ट ब्लॉग बाय बाय भैया जी इसका नाम क्या है आइको साइकिल तो गाइस इसका नाम है आइको साइकिल हैंडल किधर है उधर है हैंडल हैंडल है आपका डायरेक्शन चेंज करने का वो- और जिस टाइप का साइकिल चलता है ना उस टाइप में इसे चलाना है। अच्छा वो धक्का दीजिए थोड़ा ये गाइस सीधा में पेडल सोलर मत साइकिल घुरा। पूरा उस पर रखिएगा अच्छा अरे गाइस वो अच्छा पैदल मारना पड़ेगा गाइस वो देखो